নমস্কাৰ মাই ৰিচাৰ্চ আয়ুৰ্বেদা মৰ্ণিং পোনপ্ৰথমতে সকলোকে মোৰ ইউটিউব চেনেল মাই ৰিচাৰ্চ আয়ুৰ্বেদা এছামলৈকে স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজত হয়তো বহুতৰে কিছুমান বেমাৰ প্ৰায় হৈয়ে থাকে। সেই বেমাৰবিলাকৰ ভিতৰত যিবিলাক বুঢ়া মানুহ বা অলপ বয়সস্থ মানুহ তেওঁলোকৰ সাধাৰণতে কিছুমান বেমাৰ হয়। উদাহৰণস্বৰূপে পাহৰি যোৱা বেমাৰ, হাড়ৰ বিষ বা গাঁঠিৰ বিষ সেনেকুৱা ধৰণৰ বেমাৰ হয়। আনহাতে মহিলাসকলৰ ক্ষেত্ৰত দেখা যায় যে হোৱাইট ডিছচাৰ্জ, তাৰপাছত মাহেকীয়া সময়ত হোৱা অসহনীয় বিষ এনেকুৱা ধৰণৰ প্ৰায়বিলাক সমস্যা দেখা দিয়ে। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ এটা জবৰদস্ত প্ৰডাক্ট বা মেইন প্ৰডাক্ট বা মাদাৰ প্ৰডাক্ট বুলি কোৱা হয়, সেই প্ৰডাক্টটো হৈছে মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ মাংগল। হয়, আজি মই এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ মাংগলৰ বেনিফিট, তাত কি কি ইনগ্ৰিডিয়েণ্টছ আছে, কেনেকৈ ইউজ কৰিব লাগে বা তাৰ দাম বা প্ৰাইচ কিমান, সেই গোটেইখিনি তথ্য সামগ্ৰিকভাৱে দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। গতিকে অকণো পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ যিটো মাংগল হয়, মাংগলটো এটা কমপ্লিট ফুড নিউট্ৰিশ্যন বা এটা কমপ্লিট ফুড ছাপ্লিমেণ্ট, যিটো আপোনালোকে যিসকল বেমাৰী ব্যক্তি আছে বা যিসকলৰ বেমাৰ হৈছে তেওঁলোকে খাব পাৰে। লগতে যিবিলাক সুস্থ ব্যক্তি তেওঁলোকে বিভিন্ন ধৰণৰ ৰোগৰ প্ৰতিষেধক হিচাপে গ্ৰহণ কৰিব পাৰে। অৰ্থাৎ মাংগলটো যদি আপোনালোকে ৰেগুলাৰ ইউজ কৰি থাকে আপোনালোকে বিভিন্ন ধৰণৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব। যেনে মহিলাসকলৰ বিশেষকৈ হোৱাইট ডিছচাৰ্জ অৰ্থাৎ বগাচাপৰ সমস্যা থাকে, লগতে মাহেকীয়া সময়ত পেটৰ বিষ, এনেকুৱা ধৰণৰ যিবিলাক বেমাৰ আছে মহিলাসকলৰ, সেই বেমাৰৰ পৰা পৰিত্ৰাণ পাব। আনহাতে পুৰুষসকলৰ কিছুমানৰ গাঁঠিৰ বিষ, ভৰিৰ বিষ আৰু যিবিলাক অলপ বুঢ়া মানুহ তেওঁলোকে ভৰি জিনজিননি, পাহৰি যোৱা, এনেকুৱা ধৰণৰ যিবিলাক বেমাৰ আছে সেই বেমাৰৰ পৰাও মাংগলে আমাক পৰিত্ৰাণ কৰাত সহায় কৰে। আৰু মাংগলত শক্তিশালী 6টা পাৱাৰফুল হাৰ্বছ আছে, মানে 6টা শক্তিশালী পাৱাৰফুল বনৌষধি আছে। সেই বনৌষধিকেইটা হৈছে কুমকুম জুইচ, আমলা জুইচ, গ্ৰীণ টি এক্সট্ৰেক্টছ, এনেকুৱা ধৰণৰ ইনগ্ৰিডিয়েণ্টছবিলাক আছে। মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ মাংগলটো ব্যৱহাৰ কৰিলে বা সেৱন কৰিলে 1 নম্বৰ আপোনালোকে বেনিফিট পাব। মাই ৰিচাৰ্চ মাংগল ইজ এ ৰিচ অফ ভিটামিন চি। মানে মাংগল, যোনটো মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ যিটো মাংগল আছে, মাংগলটো আপোনালোকৰ যদি ভিটামিন চিৰ অভাৱ হয়, কিছুমান ৰোগ হৈছে, সেই ৰোগবিলাকৰ পৰা পৰিত্ৰাণ পাব। আৰু মাংগলটোত যিহেতু আমলখি আছে, আমলখিটো আপোনালোকে সকলোৱে জানে ৰিচ অফ ভিটামিন চি, মানে ভিটামিন চি আমলখিত প্ৰচুৰ পৰিমাণে পোৱা যায়। 2 নম্বৰ বেনিফিট হৈছে মাহেকীয়া হোৱাৰ সমস্যাত প্ৰায়বিলাকৰ মহিলাৰ ক্ষেত্ৰত দেখা যায় যে অসহনীয় পেটৰ বিষ হৈ যায়। সেই অসহনীয় পেটৰ বিষৰ পৰাও মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ যিটো মাংগল আছে, মাংগলটো যদি আপোনালোকে ৰেগুলাৰ ব্যৱহাৰ কৰি থাকে তেনে অসহনীয় পেটৰ বিষ বা পেটৰ যন্ত্ৰণাৰ পৰা যথেষ্টখিনি মুক্তি পাব বুলি মই ভাবোঁ বা সকাহ পাব বুলি মই ভাবোঁ। আৰু এই ক্ষেত্ৰত মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ মাংগলটো যথেষ্টখিনি সহায় কৰে। 3 নম্বৰ সমস্যাটো হৈছে হোৱাইট ডিছচাৰ্জ প্ৰব্লেম। প্ৰায়বিলাক মহিলাৰে বগাচাপৰ সমস্যা থাকে। বগাচাপৰ কাৰণে বিভিন্ন ধৰণৰ এলোপেথিক টনিক ইউজ কৰে বা কিছুমানে আয়ুৰ্বেদিক টনিকো ইউজ কৰে, কিন্তু এটা ভাল ৰিজাল্ট এটা নাপায়, ভাল পৰিণাম এটা নাপায়। কিন্তু মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ যদি আপোনালোকে মাংগলটো ৰেগুলাৰ ইউজ কৰি থাকে তেনে বগাচাপৰ সমস্যাবিলাকৰ পৰা আপোনালোকে যথেষ্টখিনি সকাহ পাব বুলি মই ভাবোঁ। আৰু এইটো মহিলাসকলৰ ক্ষেত্ৰত যথেষ্টখিনি বেমাৰৰ বাবেও মাংগলটো যথেষ্টখিনি ভাল। 4 নম্বৰ সমস্যাটো হ'ল প্ৰায়বিলাকৰ ক্ষেত্ৰতে হয় ৰক্তহীনতাৰ সমস্যা বা হিমগ্ল'বিনৰ সমস্যা। মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ মাংগলটো যদি আপোনালোকে ৰেগুলাৰ ইউজ কৰি থাকে বা যদি বছৰত এটা হ'লেও যদি ইউজ কৰি থাকে, তেতিয়াহ'লে আপোনাৰ যিবিলাক ৰক্তহীনতাৰ সমস্যা অৰ্থাৎ ব্লাডৰ সমস্যা আৰু ব্লাডত হিমগ্ল'বিনৰ সমস্যা, এনেকুৱা ধৰণৰ যিবিলাক সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। যদি আপোনালোকে ব্লাডৰ সমস্যাবিলাক পায়, যদি আপোনালোকৰ হিমগ্ল'বিনৰ সমস্যা পায়, সেই সমস্যাবিলাক কেতিয়াও আওকাণ কৰিব নালাগে। আওকাণ কৰিলে আপোনাৰ পিছত পৰিণাম ভয়ানক হ'ব পাৰে। গতিকে যিসকলৰ এনেকুৱা ধৰণৰ সমস্যা যদি হৈ আছে, হিমগ্ল'বিনৰ সমস্যা, ব্লাডৰ সমস্যা, তেনে ক্ষেত্ৰত মই মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ মাংগলটো ল'বলৈ উপদেশ দিম। 5 নম্বৰ সমস্যাটো হ'ল জইণ্ট পেইন। আমাৰ ক্ষেত্ৰত যেতিয়া আমি 30-40 বা 50-60 যিবিলাক ঊৰ্ধৰ ব্যক্তি আছে তেওঁলোকৰ ক্ষেত্ৰত প্ৰায় এটা সমস্যাই দেখা দিয়ে, সেইটো হ'ল জইণ্ট পেইন, মানে আঁঠুৰ বিষ, ভৰিৰ বিষ, কঁকালৰ বিষ, এনেকুৱা ধৰণৰ সমস্যাবিলাক দেখা দিয়ে। কিন্তু আপোনালোকে যদি মাই ৰিচাৰ্চ আয়ুৰ্বেদাৰ মাংগলটো যদি ৰেগুলাৰ ইউজ কৰি থাকে
তেনে জইণ্ট পেইন, এথাৰাইটিছ এনেকুৱা ধৰণৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাকৰ পৰাও পৰিত্ৰাণ পাব বুলি মই ভাবোঁ। 6 নম্বৰ হ'ল ষ্ট্ৰং হেয়াৰ। যদি আপোনালোকে মাংগলটো ৰেগুলাৰ ইউজ কৰি থাকে তেতিয়াহ'লে চুলিৰ যিবিলাক সমস্যা যেনে চুলি সৰা, চুলি পকা এনেকুৱা যিবিলাক সমস্যা সেই সমস্যাবিলাকৰ পৰা যথেষ্টখিনি পৰিত্ৰাণ পাব বুলি মই ভাবোঁ। আজিকালি দেখা পোৱা যায় যে কম বয়সতে মানুহবিলাকৰ চুলি সৰে, চুলি পকে এনেকুৱা ধৰণৰ সমস্যাবিলাক মাংগলটো ইউজ কৰিলে ভাল হ'ব বুলি মই ভাবোঁ। 7 নম্বৰ সমস্যাটো হৈছে যেতিয়া আমাৰ বয়স বৃদ্ধি হয়, বয়স বৃদ্ধি হোৱাৰ লগে লগে দাঁতৰ সমস্যা হৈ যায় বা হাড়ৰ ঢিলা হোৱা সমস্যা হৈ যায় বা হাড়বিলাক দুৰ্বল হয়। কিন্তু আপোনালোকে যদি মাই ৰিচাৰ্চ আয়ুৰ্বেদৰ মাংগলটো ৰেগুলাৰ ইউজ কৰি থাকে যেনে হাড়বিলাক ঢিলা হোৱা সমস্যাটো অৰ্থাৎ হাড়বিলাক আপোনালোকক ষ্ট্ৰং কৰাত সহায় কৰিব, দাঁতবিলাক আপোনালোকক ষ্ট্ৰং কৰাত সহায় কৰিব। এই যিবিলাক সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ পোৱাত যথেষ্টখিনি সহায় কৰে। অৰ্থাৎ মাই ৰিচাৰ্চ আয়ুৰ্বেদৰ মাংগলটো যদি আপোনালোকে ৰেগুলাৰ ইউজ কৰি থাকে তেতিয়া আপোনালোকৰ হাড়টো ষ্ট্ৰং হৈ থাকিব আৰু দাঁতটো লগতে ষ্ট্ৰং হৈ থাকিব। 8 নম্বৰ বেনিফিট হৈছে ৰিমুভ বডি ফেট। অৰ্থাৎ যেতিয়া আমি কিছুমান খাদ্য গ্ৰহণ কৰোঁ বা যধে মধে খাদ্য গ্ৰহণ কৰোঁ আমাৰ শৰীৰত যথেষ্টখিনি চৰ্বি জমা হয়। সেই অতিৰিক্ত চৰ্বি 8 নম্বৰ বেনিফিটটো হ'ল ৰিমুভ এডিশ্যনেল ফেট। আমি যেতিয়া বাহিৰত খাদ্য গ্ৰহণ কৰোঁ বা বাহিৰত যধে মধে যেতিয়া খাওঁ তেতিয়া আমাৰ শৰীৰত বা অতিৰিক্ত ভোজন কৰোঁ তেতিয়া আমাৰ শৰীৰত ফেট জমা হয়। সেই ফেটবিলাক পিছৰ পৰ্যায়ত কাৰণে যথেষ্টখিনি অপকাৰী। সেই যিবিলাক অতিৰিক্ত ফেট আছে বা চৰ্বি আছে সেই চৰ্বিবিলাক মাই ৰিচাৰ্চ আয়ুৰ্বেদৰ যিটো মাংগল সেই মাংগলটোৱে যথেষ্টখিনি ৰিমুভ কৰাত আমাৰ শৰীৰৰ পৰা যথেষ্টখিনি ৰিমুভ কৰা দিয়াত সহায় কৰে। নম্বৰ বেনিফিট হ'ল মাই ৰিচাৰ্চ আয়ুৰ্বেদৰ মাংগলটো যদি আপোনালোকে ৰেগুলাৰ সেৱন কৰে বা ইউজ কৰে তেতিয়াহ'লে কেঞ্চাৰৰ দৰে যিবিলাক মাৰাত্মক ৰোগ আছে সেই মাৰাত্মক ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ যথেষ্টখিনি শক্তি দিয়ে বুলি মই ভাবোঁ। 10 নম্বৰ বেনিফিট হৈছে মাই ৰিচাৰ্চ আয়ুৰ্বেদৰ মাংগলটো সেৱন কৰা। যেতিয়া মানুহবিলাক কিছু বয়সস্থ হয় বা 60-70 এনেকুৱা ধৰণৰ উৰ্ধত হয় তেতিয়াহ'লে এটা সমস্যাই প্ৰায় দেখা দিয়ে, সেইটো হৈছে পাহৰি যোৱা বেমাৰ, লগতে হাত ভৰি জিনজিননি এনেকুৱা ধৰণৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক মাই ৰিচাৰ্চ আয়ুৰ্বেদৰ যোনটো মাংগলটো আপোনালোকে ব্যৱহাৰ কৰে যথেষ্টখিনি পৰিত্ৰাণ পাব। এইকেইটাই আছিল মেইন বেনিফিট। আৰু কিছুমান সৰু সুৰা বেনিফিটো আছে মাই ৰিচাৰ্চ আয়ুৰ্বেদৰ মাংগলটো। এইবাৰ মই আপোনালোকক কেনেকৈ ইউজ কৰিব লাগে মাই ৰিচাৰ্চ আয়ুৰ্বেদৰ মাংগলটো সেই সম্পৰ্কে আপোনালোকক ক'বলৈ বিচাৰিম। মাই ৰিচাৰ্চ আয়ুৰ্বেদৰ মাংগলটো আপোনালোকে ব্যৱহাৰ কৰাৰ প্ৰচেছটো অকণমান কৈ দিছোঁ। মাই ৰিচাৰ্চ মাংগলটো আপোনালোকে ব্যৱহাৰ কৰিলে আপোনালোকে 30 মিলিলিটাৰ অৰ্থাৎ 30 ml মাংগল ল'ব, লগতে আপোনালোকে 120 ml ৱাটাৰ ল'ব, মানে 120 ml-ত 30 ml মাংগলটো মিহলাই ল'ব। এইটো খোৱাৰ প্ৰচেছটো হ'ল আপোনালোকে খোৱাৰ আগতে বা পিছত 30 মিনিট আগত আৰু পিছত একো খাব নালাগে, তেতিয়া আপোনালোকৰ কাৰণে ভাল ৰিজাল্ট পাব। আৰু যিসকলৰ যে ইনডাইজেশ্যনৰ বা জইণ্ট পেইনৰ সমস্যা থাকে তেওঁলোকে কুহুমীয়া গৰম পানীৰ লগত এই মাই ৰিচাৰ্চ আয়ুৰ্বেদৰ মাংগলটো ল'ব পাৰে। এইবাৰ মই আপোনালোকক মাই ৰিচাৰ্চ আয়ুৰ্বেদৰ মাংগলটোৰ প্ৰাইচ অৰ্থাৎ দামটো ক'ব ওলাইছোঁ। মাই ৰিচাৰ্চ আয়ুৰ্বেদৰ যিটো মাংগল 400 ml পেক আহে সেই পেকটোৰ দাম হ'ল 849 টকা। আৰু যোনটো 1 লিটাৰ পেকটোৰ দাম হ'ল 2075 টকা। আপোনালোকৰ যদি নিজৰ মাই ৰিচাৰ্চ আয়ুৰ্বেদৰ ID এটা থাকে, ID থাকিলে আপোনালোকৰ DP প্ৰাইচ অৰ্থাৎ ডিষ্ট্ৰিবিউটৰ প্ৰাইচ বা ডিছকাউণ্ট প্ৰাইচত প্ৰডাক্টটো লাভ কৰিব। এইখিনিয়ে আছিল মাই ৰিচাৰ্চ আয়ুৰ্বেদৰ মাংগলৰ বেনিফিট, প্ৰাইচ, লগতে কি ইনগ্ৰিডিয়েণ্টছ থাকে গোটেইখিনি তথ্য আপোনালোকক অকণমান সামগ্ৰিকভাৱে আভাস এটা দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়া ভিডিঅ'টো এটা লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা থাকিল। আজিলৈ আহিছোঁ, ধন্যবাদ।